নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি আপোনালোকৰ বাবে এটি বৰ ভাল লগা ভিডিঅ' মই প্ৰস্তুত কৰি আছোঁ। ভিডিঅ'টি চাব আপোনালোকে যে মোৰ মাৰ কাৰণে মই এটা অনলাইন অৰ্ডাৰ দিছিলোঁ। অনলাইনত কেতিয়াবা মানে ফটোবোৰ এনেকৈ চাই থকা যায় যে এইবোৰ ভিন্ন ধৰণৰ কাপোৰ কানি কিবা কিবি চাই থাকোঁতে মায়ে ওচৰত বহেহি, মাকো দেখাই দিওঁ। দেখাই দিয়াৰ লগে লগে মানে ইটোও অৰ্ডাৰ কৰি দেখাব লাগে, সিটোও অৰ্ডাৰ কৰি দিব লাগে। সকলো মানে মাইকী মানুহ নহয় জানো বা মহিলা, গতিকে মহিলা সবলীকৰণ কৰিব লাগিব। মায়ে মানে সেইবোৰ বিচাৰে যে এইটোও দিয়া সিটোও দিয়া লাগে, যি দেখে সকলোৱে লাগে আৰু তাৰ মাজতে সেইকাৰণে সিদিনাখন মানে মই এটা বস্তু অৰ্ডাৰ দিলোঁ মাৰ কাৰণে, আৰু সেইটো আহিলে মানে অলপ আগতে আহিছে। আৰু মই ভাবিলোঁ পেকেটিংটো আপোনালোকৰ আগতে খোলোঁ। ওপৰৰ কভাৰটো খুলি দিলোঁ মই, ওপৰৰ কভাৰটো খুলিলোঁ আৰু এতিয়া এইটো বস্তুটো আছে। এইটো ঘৰত জ্বলি গৈছে নেকি, অলপ কালাৰটো হেৰি হৈ আছে যে। মই খুলি আপোনালোকক দেখাম কেনেকুৱা পাই, চাবচোন বস্তুটো। লোভ লাগিছে নেকি মহিলাসকলৰ? এইটো এটা হেৰি হয়, বগা স্কাৰ্ট যে, কিন্তু হেৰি আছে চাওকচোন, ফুল আছে। এতিয়া মানে কেমেৰাটোৰ কাৰণে হয়তো অলপ হেৰি হৈছে। আৰু লগতে এটা হেৰি আছে, টপ আছে। এইটো টপ। যি কি নহওক বাৰু, আচলতে বগা দেখা গৈছে, বস্তুটো ইমান ভাল দেখা পোৱা নাই, কিন্তু ইমান মানে ভাল লাগিছে কাপোৰটো। খুব কম দামত, কিন্তু বহুত মানে একদম ছফ্ট হয়। আনিছোঁ এতিয়া ডাঙৰ, আচলতে এই এক্সেল হয়, এক্সেল চাইজৰ মোৰ মাৰ কাৰণে। কিন্তু মোৰ মানে সন্দেহ আছে, বস্তুটো আনিছোঁ হয়তো মায়ে নিপিন্ধিবও পাৰে, কাৰণ এইবোৰ বস্তু সাধাৰণতে নিপিন্ধে। ফটো দেখা পাই ভাল লগাৰ কাৰণে অৰ্ডাৰ দিবলৈ দিলে। এতিয়া বস্তুটো মোৰ বাইদেৱে লৈ যাব চাগে, কাৰণ মায়ে ক'ত পিন্ধিব দেখাৰ লগে লগে বাইদেৱে তাই খুজিব, আৰু মোৰ বা গুৱাহাটীত থাকে, গতিকে বায়ে দেখিলে মোকে দে বুলি লৈ যাবগৈ চাগে। যিয়ে নহওক, ময়ো অৰ্ডাৰ দিলোঁ, আহিলে বস্তুটো। অৰ্ডাৰ দি অনা বস্তুবোৰ এনেও ভাল লাগে। ওচৰৰ দোকানৰ পৰা অনাতকৈ আচলতে মানুহৰ দূৰৰ প্ৰত্যেকটো বস্তুৱে, আঁতৰৰ প্ৰত্যেকটো বস্তুৱে মানুহৰ বাবে বৰ আদৰৰ। সেইটো ভালেই হওক বেয়াই হওক, গেলা পচা যিয়েই নহওক, নহয় জানো? ঘৰৰ কাষৰ মানুহ ঘৰ যিমানেই ভাল নহওক, মানুহৰ তাৰ মাজতে বেয়া লাগে। কিন্তু আঁতৰৰ সম্বন্ধীয়ই হওক বা অচিনাকি মানুহ ঘৰেই হওক, ৰংচঙীয়া দেখাৰ লগে লগে সকলোৰে বাবে বৰ প্ৰিয়। তাত যাব পৰা হ'লে, সিহঁতৰ ঘৰত থাকিব পৰা হ'লে। কিন্তু ঘৰৰ কাষৰ মানুহ ঘৰত যিমান মৰম চেনেহ কৰিলেও তাৰ মাজতে ভাল নহয়, ওচৰৰ মানুহবোৰ ভাল নহয়। আজিকালি ওচৰৰ মানুহবোৰ ভাল নহয়। আজিকালি মানুহবোৰ আগৰ দৰে নাই আৰু। কিন্তু ওলায়েই আমি যাক দেখোঁ, ৰাতিপুৱা শুই উঠিয়েই যাক দেখোঁ, সেই ঘৰ মানুহৰ লগতে, সেই কেইজন মানুহৰ লগতে যদি মিলিব নোৱাৰোঁ, মিলি জীয়াই থাকিব নাজানো, তেতিয়াহ'লে আঁতৰৰ মানুহৰ লগত কেনেকৈ আমি জীয়াই থকাটো সম্ভৱ কওকচোন? সেইবোৰ আচলতে ৰংচঙীয়া কথা। মানুহে ওপৰে অনুভৱ কৰা কথাটো আচলতে হৃদয়ৰ পৰা যদি অনুভৱ কৰিবলৈ জানো, এই শুই উঠি যি ঘৰ মানুহক দেখা পাইছোঁ বা ওলায়ে যাক দেখা পাইছোঁ, সেইবোৰ মানুহৰ লগতে মিলি থকাটো খুবেই প্ৰয়োজনীয় মই ভাবোঁ। সেইকাৰণে ময়ো তেনেধৰণে চলি যাব বিচাৰোঁ। খেলি মেলি থাকিবই, নিজৰ ঘৰতেই নিজৰ ভাই ককাই, মা বাইদেউ ভণ্টি খুৰা বৰ্তা, সেইবোৰৰ লগতে যদি মানুহৰ খুটখাট হয়, তেতিয়া আঁতৰৰ মানুহৰ লগতো থাকিবই, নহয় জানো? নিজৰ মানুহৰ মাজতে যদি খেলি মেলিবোৰ থাকে, বেলেগ মানুহৰ লগতো নিশ্চয় থাকিব। কিন্তু আচলতে আমি যদি ইজনে সিজনক এৰা ধৰা নকৰোঁ, এজনে আনজনক বুজি নাপাওঁ, সেই বুজাবুজিৰ অভাৱৰ কাৰণেই আচলতে মানুহৰ মাজতে এই খেলি মেলিবোৰ সৃষ্টি হয়। মই যদি আপোনাক বুজি পাওঁ, আপুনি যদি মোক বুজি পায়, তেতিয়াহ'লে মই ভাবোঁ সকলোৰে সমানভাৱে জীয়াই থাকিব পাৰিব। কিন্তু মানুহৰ মাজত এনেকুৱা হয়, সি যদি ইমান, ইজন আৰু ইমান, ইজন যদি আৰু ইমান, ইজন আৰু ইমান, এনেদৰে সমানত কোনেও থাকিব নোৱাৰে। তাৰ কাৰণটো হৈছে এজনে নামি নিদি। যদি এজনে নামি দিব বিচাৰে, তেতিয়া ইজনেও নামি আহিব। এজন ইমানলৈ গ'লে এজন ইমানলৈ যায়, এজন ইমানলৈ গ'লে এজন ইমানলৈ যায়, নহয় জানো? এজনে ইমানলৈ গ'ল, বাৰু ময়ো ইমানলৈ গ'লোঁ, দেখিলোঁ গৈ আছে দেখোন বস্তুটো, মই যদি নামি দিওঁ সিজনেও নামি দিব, তেতিয়া সমান লেভেলত
শান্তিত আমি জীয়াই থাকিব পাৰিম। কথাবোৰ হাঁহি হাঁহি কৈ আছোঁ, কিন্তু আচলতে এইবোৰ বৰ হৃদয়েৰে অনুভৱ কৰিব পৰা কথা। ধেমালিৰ চলেৰে কিন্তু মই সঁচা কথাই কওঁ, সেই তেনেকুৱা নহয় জানো? ধেমালিৰ চলেৰে আচলতে সঁচা কথা কৈ আছোঁ। এইবোৰে এখন ঘৰ আচলতে এনেকুৱা নকৰি আচলতে এনেকুৱা কৰি ৰাখিব পাৰে। এইবোৰ কথাৰে আচলতে মোৰ ধেমালিৰ চলেৰে যিবোৰ সঁচা কথা কৈ আছোঁ, এই কথাবোৰে আচলতে মানুহক চুইটকৈ নিয়াৰ পৰিৱৰ্তে এনেকুৱাকৈ ৰাখি দিয়ে, যিটোৱে ভাই, ককাই, খুৰা, বৰ্তা, মা, বাই, ভণ্টি সকলোকে ইমান কপকপীয়াকৈ ৰাখি দিব পাৰে, হয়তো জনম জনম আমি শান্তিত জীয়াই থাকিব পাৰোঁ। যি কি নহওক, কথাবোৰ আচলতে বয়সতকৈ বহুত ডাঙৰ মানুহৰ নিচিনা হৈ গ'ল নেকি নাজানো। আপোনালোকেও অভিজ্ঞ। মই কৈ আছোঁ বুলি যে মই সকলো জানো তেনেকুৱা নহয়, মই একোৱেই নাজানো, একেবাৰে সাধাৰণ ল'ৰা। কিন্তু সময় পৰিস্থিতিৰ লগত পৰি কিছুমান দেখিছোঁ, শুনিছোঁ, শিকিছোঁ, ঠেকিছোঁ, সেইবোৰৰ ওপৰত ভিত্তি কৰি কিবা দুই এটা কথা কেতিয়াবা কৈছোঁ বা আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ কথাবোৰ কমেণ্ট কৰি জনাব। আৰু আপোনালোকেও যদি তেনেকুৱা পৰিস্থিতিৰ সৈতে মুখামুখি হৈছে, বা সেইবোৰতো থাকিবই সকলোৰে ঘৰত, আমি মানুহ যেতিয়া সামাজিক প্ৰাণী, সমাজতে জীয়াই থাকোঁ, গতিকে সমাজৰ ভাল বেয়া সকলো আমি এডজাষ্ট কৰি চলি যাব লাগিব। আৰু বহুত সময় অসমীয়াৰ মাজত এটা ইংৰাজী কৈ দিলোঁ, এডজাষ্ট কৰি চলিব লাগিব। মই আচলতে অসমীয়া হ'লে অসমীয়াটোৱে কৈ থাকিব বিচাৰোঁ, তাৰ মাজতে দুই এটা আহি যায়। কাৰণ অসমীয়াটোও শুদ্ধকৈ ক'ব নাজানো, ইংৰাজীটোও যদি শুদ্ধকৈ ক'ব নাজানো, তেতিয়াহ'লেতো লাভ নাই। অসমীয়া ক'লে অসমীয়া কোৱাটো ভাল, আচলতে ইংৰাজী ক'লে ইংৰাজীটোৱে ভালদৰে ক'ব লাগে। অসমীয়াৰ মাজে মাজে ইংৰাজী কৈ ইংৰাজীও ভাল নহ'ল, অসমীয়াও ভাল নহ'ল, লাষ্টত গৈ 0। কি হ'ব শুনি? মোৰ কথাবোৰ শুনি একেবাৰে কাৰো ভাল নালাগিব, আৰু এতিয়াও ভাল নহয়। মৰিগাঁৱৰ ল'ৰা তো নাইকিয়াই হৈ যায় মাজে মাজে, কথাবোৰত গম পাবই। তথাপিও চেষ্টা কৰি যাওঁ আৰু শুদ্ধকৈ ক'বলৈ। তো ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু কাপোৰযোৰ মই এবাৰ ভালদৰে উঠাই আপোনালোকক অকণমান দেখাম, চাব। কাপোৰযোৰ মোৰ মাক ভাল লাগিব নে মোৰ বাক ভাল লাগিব সেইটোও কমেণ্ট কৰিব। মোৰ মাৰতো বয়স অলপ যথেষ্ট হৈছেই, কিন্তু বাৰ বয়স 28-29, গতিকে কাপোৰযোৰে হয়তো নিশ্চয় বাকেই ভাল লাগিব। মাৰ নামত আনিছোঁ, আচলতে মায়ে নিপিন্ধে মই জানো, কিন্তু ফটো দেখি খুব ভাল লাগিল কাৰণে আনিলোঁ। তথাপিও কমেণ্ট কৰি জনাবচোন। কিন্তু চাইজটো আকৌ XL, এতিয়া বাক পিন্ধাই দিলে আকৌ মানে বাৰ কাৰণে আকৌ দৰ্জি তাত নি চেপটো বনাব লাগিব। যদি আপোনালোকে কয় দিয়া মাকে পিন্ধাই দিয়াচোন, ভাল লাগিবও পাৰে, কি ঠিক আকৌ মানে নতুনকৈ জীৱন এটা পাই যাবও পাৰে মোৰ মায়েক, বয়স হৈছে যদিও, নহয় জানো? তো কাপোৰযোৰ চাব এবাৰ। আজিলৈ আৰু বিশেষ কথা নকওঁ, মোৰ এটা কাম আছে, মই এতিয়া ওলাই যাম। কিন্তু আৰু এটা কথা কম, আচলতে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা মই বেলেগ কথা কৈ আছোঁ যদিও মোৰ খুব ক'বলৈ মন গৈ আছে। মই এই স্পৰ্টিংটো যে পিন্ধি আছোঁ দেখিছেনে? মোক ধুনীয়া লাগিছে চাগে ন? এনেকুৱা একদম ধুনীয়া লাগিছে চাগে স্পৰ্টিংটো। এইটো মোৰ বা এজনীয়ে দিছিলে। আচলতে বা যদি নিজৰ বা নহয়, কিন্তু এতিয়া আচলতে আমি যদি মন মিলি যায় তেতিয়া হয়তো পৰেও আপোন হ'ব পাৰে, নহয় জানো? মোৰ সেই বাজনীয়ে মোক এইটো মোৰ বাৰ্থডেত দিছিল, আজি 3 বছৰমান হ'ল। মই মানে বহুত দিনৰ মূৰে মূৰে পিন্ধোঁ। কাৰণ কিয় পিন্ধোঁ? চোলাটো বেয়া হৈ যাব নেকি, বেছি পিন্ধিলে বেয়া হৈ যাব, স্মৃতিটো নাইকিয়া হৈ যাব। তাৰ বহুত দিনৰ মূৰত আজি পিন্ধিছোঁ, পিন্ধাৰ কাৰণে মানে আকৌ মনত পৰিছে। আৰু বাৰ নামটো কৈ দিওঁ, পলাক্ষী গোস্বামী। তো পলাক্ষী বাই মোৰ বাৰ্থডেত এইটো দিছিলে। আৰু এটা আছে, আৰু এগৰাকী বাই দিছে। সেইগৰাকী বাই দিয়া স্পৰ্টিংটো মই বেলেগ এটা ভিডিঅ'ত পিন্ধিম আৰু আপোনালোকক দেখাম। কিমান ধুনীয়া লাগিছে চাওকচোন, মইতো এনেই ধুনীয়া, আৰু স্পৰ্টিংটোৱে মোক কিমান ধুনীয়া লগাই দিছে ন। তো আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে। মই এনেই ধেমালি কৰি আছোঁ, নহয় জানো? ইমান আৰু বয়স অনুযায়ী ইমান ডাঙৰ ডাঙৰ কথা ক'লেওতো ভাল নালাগে, নহয় জানো? অলপ যোন যিমানৰ মানুহ সিমানতে থাকিব লাগে। গতিকে বয়সেদিয়ে হওক বা জীৱন প্ৰণালীতেই হওক বা ইনকামৰ পথেৰে হওক, সাধাৰণ ল'ৰা, সাধাৰণভাৱেই থাকোঁ, সাধাৰণভাৱেই মুখেৰে কথা ওলায়, নহয় জানো? মোৰ ভিতৰত যদি ইমানটো দম অহংকাৰ সোমাই থাকে, মোৰ পেটৰ পৰা মুখেদিও মোৰ সেই দম ফালি কথাবোৰেই ওলাব। গতিকে ইয়াত ষ্টক যি আছে এইফালেদি মানে সেয়াই ওলাই আছে।
গতিকে গমেই পাইছে মোৰ পেটত গেছ নাই, যিবোৰ কথা কৈ আছোঁ একদম ক্লিয়াৰ হৈ আছে আৰু ভিতৰত কোনো জাম নাই, গেছ নাই, একদম ফ্ৰেছ কথা, ফ্ৰেছ বতাহ, ফ্ৰেছ উশাহ নিশাহ নাকেৰে মুখেৰে ওলাই আছে। তো শুনিও ভাল লাগিছে চাগে, নহয় জানো? হৃদয়েৰে যিকোনো কথাই যদি হৃদয়ৰ পৰা কোৱা যায়, কোৱাজনৰো কৈ ভাল লাগে আৰু এই কাণ দুখনেৰে শুনা মানুহজনৰো খুব ভাল লাগে, অনুভৱ কৰিব পাৰে। মোৰ কথাখিনি আপোনাৰ হৃদয়ত সোমাই যাব তেতিয়া। কিন্তু ইয়াত ষ্টক বেলেগ আছে, এইফালে যদি ছাপ্লাই বেলেগ হৈ আছে, তেতিয়া কি হ'ব জানেনে? ইফালেৰে সোমাই ইফালে ফাউচকৈ ওলাই যাব, নহয় জানো? গতিকে ফ্ৰেছ ষ্টক ৰাখিব লাগে আৰু ফ্ৰেছ ছাপ্লাই দিব লাগে। পূৰা ইংলিছ সোমোৱাই দিলোঁ আৰু কথাৰ মাজত। আজিকালি আকৌ বহুতৰ এনেকুৱা হৈছে দেখোন, মাজে মাজে যদি ইংলিছ নকওঁ কথাবোৰ শুনিয়ে ভাল নাপায় দেখোন, কিবা গাঁৱলীয়া বুলিহে ভাবে। মানে অসমীয়া কথাৰ মাজে মাজে যদি দুই এটা ইংৰাজী ক'বলৈ নোৱাৰোঁ, একেবাৰে বেকৱাৰ্ড, মানে গাঁৱলীয়া ভূত বুলিহে ভাবে। তথাপিও সেইটো মই ছাপোৰ্ট কৰা নাই আৰু আমাৰো ওলাই যায় আৰু দিয়কচোন। মানে সৰুৰ পৰা যিটো পৰিৱেশত শিকিছোঁ দেখিছোঁ, চাহ খাবলৈ ওলালেও কাপত দিয়া, প্লেটত দিয়া, পিয়লা ক'ত আছিল পাহৰিলে, মা পিয়লা একাপ দিয়াচোন বুলি ক'ব লাগিলে কেনেকুৱা হ'ব ন? পিয়লা খুজি ইয়াতে থাপৰে খাব লাগে নেকি ঠিক নাই আৰু, কি আকৌ হ'ল আজি তোৰ পিয়লা খুজিলি বুলি। গতিকে সৰুৰ পৰা যিটো পৰিৱেশত যি দেখি শুনি শিকিলোঁ, মাহঁতেও ওলোটা পোলোটা শিকালে, নিজেই ভালদৰে নাজানে আচলতে কিদৰে গঢ় দিলে নাজানো। গতিকে এনেদৰে আৰু চলি যাব লাগিব আৰু। নিজেও অলপ শিক্ষা আহৰণ কৰিছোঁ। মাহঁতে হয়তো শিক্ষাৰে শিক্ষিত নহ'লেও কিন্তু মই অনুভৱ কৰিছোঁ মাহঁতৰ আচলতে জ্ঞান আছিল, কিন্তু বুজিলেনে? যথেষ্ট জ্ঞান আছিলে। শিক্ষা যদিও তাহানিতে কমকৈ লৈছিল, কিন্তু জ্ঞান যথেষ্ট আছিল। আমি আজিৰ তাৰিখত শিক্ষা বেছি লৈছোঁ যদিও আমাৰ জ্ঞান সিমানখিনি নাই, বা সময়ে পৰিস্থিতিয়ে আচলতে সকলোকে ব্যস্ত কৰি পেলাইছে, যাৰ কাৰণে শিক্ষা আহৰণ কৰিব পাৰিলেও জ্ঞান আহৰণ কৰাৰ সময়ে নহয়গৈ দেখোন। আৰু ইটো এক্সামৰ পাছত সিটো এক্সাম, ইটো ছেমিষ্টাৰৰ পাছত সিটোৱে ছেমিষ্টাৰ, ছেছনেল, এনেকৈ বিভিন্ন ধৰণৰ এক্সামবোৰ দিওঁতে মানুহে ইমান সময়ৰ লগত, মানে সময়তকৈ আগত যাবলগীয়া হৈ গৈছেগৈ, যাৰ কাৰণে মানে জ্ঞান ক'ত ৰৈ গৈছে গমেই পোৱা নাই। কিন্তু সকলোৰে নহয়, বহুতৰ ক্ষেত্ৰত এতিয়াও আছে, শিক্ষা জ্ঞান সমানে আছে। কিন্তু কিছু ক্ষেত্ৰত আচলতে শিক্ষাৰ লগত, মানে নম্বৰ ভিত্তিত পৰীক্ষাৰ সৈতে আগবাঢ়ি যাওঁতে জ্ঞান বোলা বস্তুটো ৰৈয়ে গৈছেগৈ আৰু। কাক কোনে খুন্দিয়াই ঠেলিয়াই আগুৱাই যাব লাগে, তেনেকুৱা ধৰণৰ হৈছেগৈ আৰু সেইবোৰ আচলতে সময় পৰিস্থিতিয়ে কৰিছে। কাৰণ কেতিয়াবা এনেকুৱা ধৰণৰ হয়, 2-1% কাৰণে বা 2-1 নম্বৰৰ কাৰণে মানুহ ৰৈ যাবলগীয়া হয়, লগৰজন আগুৱাই গুচি যায়। গতিকে সেই অকণমান নম্বৰৰ কাৰণে যদি এজন মানুহৰ জীৱনটো সলনি হৈ যায়, এনেকুৱা ৰাস্তাটো যদি এনেকুৱা হৈ যায়, গতিকে মানুহবোৰে ভাগি পৰিবলগীয়া হয়। গতিকে আচলতে সেইকাৰণে মানুহে যাকে যেনেকৈ নহওক ঠগি ঠেলি পেলাই আগুৱাই গুচি যাবগৈ লাগে আৰু। আমি নোৱাৰোঁ সেইখিনি কৰিব, নোৱাৰাৰ কাৰণে এনেদৰেই আছোঁ, একেবাৰে সাধাৰণ ল'ৰা হৈ, এনেদৰে একদম নমস্কাৰ দি সাধাৰণ ল'ৰা হৈ আছোঁ। যি কি নহওক, বহুত কথা ক'লোঁ, আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ। আপোনালোকে আৰু মোৰ পৰৱৰ্তী ভিডিঅ'বোৰ চাব, ভাল পাব নিশ্চয় আশা কৰিছোঁ। ধুনীয়া ল'ৰাটোৰ কিনো হ'ল, ধুনীয়া মুখনি কেনি গ'ল, নহয় জানো? ধুনীয়া ল'ৰাটোৰ ভিডিঅ'বোৰ চাই থাকিব লাগিব, আৰু চাই থাকিবলৈ মোৰ চেনেলটো লাইক কৰিব লাগিব, কমেণ্ট কৰিব লাগিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। গতিকে টিক কৰি ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ভিডিঅ'বোৰ পাছলৈ চাই থাকিব পাৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই, পাছত আকৌ লগ পাম, বাই।